যদি কোনোবাই বিপদত পৰামৰ্শ বিচাৰে তেন্তে পৰামৰ্শৰ লগতে আপোনাৰ সমৰ্থনো দিয়ক, কাৰণ পৰামৰ্শ ভুল হ'ব পাৰে কিন্তু আপোনাৰ লগত নহয়। নিজৰ পথ নিজে বাছি লওক, কাৰণ আপোনাক নিজতকৈ ভালকৈ কোনেও চিনি নাপায়। সকলো সময়তে দুখ কান্দি থকা মানুহজন তাৰ দুৱাৰত থিয় হৈ থকা সুখবোৰ বাহিৰৰ পৰা উভতি আহে। গোটেই দিনটো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাতকৈ কেইঘণ্টামান কঠোৰ পৰিশ্ৰম কৰাই ভাল। আপোনাৰ সময় আহিব বুলি ভৰসা নকৰিব, কাৰণ আপোনাৰ সময় আনিব নালাগে। সকলোৰে জয়ী হোৱাৰ ইচ্ছা আছে যদিও জয়ী হ'বলৈ প্ৰস্তুত হোৱাৰ ইচ্ছা অতি কমেইহে আছে। জীৱনৰ পৰা শিকিছোঁ যে কঠোৰ পৰিশ্ৰম কৰক, ৰৈ নাথাকিব। পৰিস্থিতি যিয়েই নহওক কিয় কাৰো সন্মুখত নমস্কাৰ নকৰিব। এই পৃথিৱীত অসম্ভৱ একো নাই। আমি ভাবিব পৰা সকলো কৰিব পাৰোঁ আৰু আজিলৈকে নথকা সকলো চিন্তা কৰিব পাৰোঁ। দূৰৰ পৰা আমি সন্মুখৰ সকলো ৰাস্তা বন্ধ বুলি দেখিবলৈ পাওঁ, কাৰণ সফলতাৰ পথটো আমাৰ বাবে মুকলি হয় যেতিয়া আমি তাৰ অতি ওচৰ পাওঁ। যেতিয়া মানুহে আপোনাক নকল কৰিবলৈ আৰম্ভ কৰে তেতিয়া বুজিব যে আপুনি জীৱনত সফল। সফল মানুহ হয়তো সুখী নহয়, কিন্তু সুখী মানুহ নিশ্চিতভাৱে সফল হয়। কাৰোবাক পৰাস্ত কৰাটো অতি সহজ, কিন্তু কাৰোবাক জয় কৰাটো অতি কঠিন। সফলতাৰ বাবে কোনো নিৰ্দিষ্ট সময়ৰ বাবে অপেক্ষা নকৰিব, বৰঞ্চ আপুনি প্ৰতিটো সময়ক বিশেষ কৰি তোলক। মাটিৰ পাত্ৰ আৰু পৰিয়ালৰ মূল্য বুজোৱাজনেহে জানে, ভাঙি দিয়াজনে নহয়। যদি আপুনি হাৰিবলৈ ভয় কৰে, কেতিয়াও জয়ী হ'ব নিবিচাৰে। ফিল্ডত পৰাজিত হোৱা ব্যক্তিয়ে এতিয়াও জয়ী হ'ব পাৰে, কিন্তু মনত পৰাজিত হোৱা ব্যক্তিয়ে কেতিয়াও জয়ী হ'ব নোৱাৰে। সাহস হেৰুৱাব নালাগে, এতিয়াও বহুদূৰ বাকী আছে। আনকি যিসকলে কৈছে যে আপুনি একো কৰিব নোৱাৰে, দেখুৱাব লাগিব। উজুটি খোৱাটো এনে নহয় যে মানুহ এজন পৰিব পাৰে, কিন্তু ই উজুটি খায় যাতে এজন মানুহ থিয় হ'ব পাৰে। সাঁতুৰিবলৈ শিকিব বিচাৰিলে পানীত সোমাব লাগিব, কাৰণ পাৰত বহি কোনেও ডুবাৰু নহয়। যদি আপুনি সপোন দেখিব পাৰে তেন্তে আপুনি সেইটো বাস্তৱায়িত কৰিব পাৰে। আপুনি মাত্ৰ নিজকে বিশ্বাস কৰিব লাগিব। সপোনত জীৱন থকাসকলেহে গন্তব্যস্থানত উপনীত হয়। দেউকাৰে একো নহয়, সাহসত জীৱন থাকে। প্ৰকৃতিয়ে সকলোকে হীৰা কৰি তুলিছে, যিমানেই পিন্ধে সিমানেই জিলিকি উঠে। লক্ষ্যবিহীন জীৱনটো ঠিকনা নথকা খাম এটাৰ দৰে, য'ত লিখা আছে যে ঢুকি নাপায়। গতিকে উঠি নিজৰ জীৱনটোক এটা লক্ষ্য দিয়ক। এটা সপোনত ভেঙুচালি হোৱাৰ পিছত আন এটা সপোন দেখাৰ সাহসক জীৱন বোলে। সফল হ'বলৈ হ'লে আমি প্ৰথমে বিশ্বাস কৰিব লাগিব যে আমি পাৰিম। যদি আপুনি বহুত সমস্যাৰ মাজেৰে পাৰ হৈ আছে, তেন্তে মনত ৰাখিব যে আন্ধাৰ অবিহনে তৰা কেতিয়াও জিলিকি নাথাকে। জীৱনটো জীয়াই থকাটো সহজ নহয়। সংগ্ৰাম অবিহনে কোনো মহান নহয়। সাঁতুৰিয়ে আঘাত নকৰালৈকে শিল এটাও দেৱতা নহয়। গন্তব্যস্থান যিমানেই ওখ নহওক কিয়, তাৰ বাট সদায় ভৰিৰ তলৰ পৰাই যায়। জিলিকিব বিচাৰিলে প্ৰথমে সিঁচৰিত কৰিবলৈ শিকক। গন্তব্যস্থানবোৰ সহজ হৈ পৰে যেতিয়া কোনোবাই আপোনাক কয় যে চিন্তা নকৰিবা, সকলো ঠিকেই আছে। পাৰ হৈ যোৱা কথাবোৰ কেতিয়াও পিছলৈ ঘূৰি নাচাব, নহ'লে আগলৈ যি আছে সেয়া হেৰুৱাব। সফলতা কেতিয়াও এদিনতে নাহে, কিন্তু যদি আপুনি দৃঢ় প্ৰতিজ্ঞা হয় তেন্তে নিশ্চিতভাৱে এদিন পাব। পানীত পৰি কাৰো মৃত্যু নহয়, সাঁতুৰিব নাজানিলেহে তেওঁৰ মৃত্যু হয়।
পৰিস্থিতি কেতিয়াও সমস্যা হৈ নাথাকে। আমি যেতিয়া ইয়াৰ সৈতে মোকাবিলা কৰিব নাজানো তেতিয়াহে সমস্যা হৈ পৰে। জীৱনৰ লক্ষ্য যদি ডাঙৰ হয় তেন্তে সংগ্ৰাম ডাঙৰ হ'ব লাগিব। ভাগ্যক গালি পাৰি একো নহ'ব। সপোন আপোনাৰ, তেতিয়া আপুনিও কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যদি আপুনি বেলেগ কিবা এটা কৰিব বিচাৰে তেন্তে ভিৰৰ পৰা আঁতৰি যাওক। ভিৰে সাহস দিয়ে কিন্তু পৰিচয় কাঢ়ি লৈ যায়। ভিৰ সদায় সেই বাটত খোজ কাঢ়ে যিটো সহজ যেন লাগে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ভিৰ সদায় সঠিক পথত খোজ কাঢ়ে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।